তুমি মোক বুজিবলৈ চেষ্টা কৰা না। কি বুজিব মাগি থাকিলে হা? বহুত বুজিলো মই তোমাক, হ'ব? আজি 2 বছৰৰ পৰা বুজিলা যদি আকৌ এইবিলাক কথা কিয় কৈ আছা? তাতৰ দিনে তুমি মোক নিমকে ঠগি আছা হা? মই আনিমতো তোমাক, আনিমতো মই। শুনিয়ে আছো মই বহুত। চোৱা, মই তোমাক ইমান ভাল পাওঁ, মই তোমাৰ কাৰণে মই ফ্ৰী ফায়াৰ পৰ্যন্ত এৰি দিছো। মই এইবিলাক নাজানো, তুমি কাইলৈ ভিতৰত মোক দিবহি লাগিব। নিজৰ বাপেৰলৈ যিহে ভয় একেবাৰে। মই ভয় খাওঁ নি? মই কমতো আজি, মই কৈ দিম। আগতে ক'বা, তাৰপিছত ফোন কৰিবা। যোৱা। এইবিলাক বাদ দিয়া নাই, এইবিলাক বাদ দি তুমি এটা মোক কিছ এটা দিয়া না। কিছ লাগে তোক গৰু। আজি দেউতাক যেনেকে নহওক পতাবই লাগিব, নহ'বা মোৰ চব শেষ। দেউতা, অ দেউতা। কি হৈছে? কি হৈছে? মানে দেউতা, মই থাকোঁতে আকৌ আপুনি কিয় কাম কৰিব লাগে? আকৌ মই কৈ দিম নহয়। তই মোক সেই কাম কৰি ফুলাব নালাগে বা। তই মোবাইলটো লৈ বহি থাক, তই ৰজা কৰিবি যাবা যা। হেৰি মানে দেউতা, কথা এটা আছিলে। মই জানোৱেই তোৰ কিবা এটা আছে নহয়, তই সেইকাৰণেহে কাম কৰোঁ কৈ তেল মাৰি আছ। ক কি কথা? কি কথা? মানে দেউতা, আজিকালি মোৰ টোপনিয়ে নধৰা হৈছে। কি হৈছে নাজানো। সেই বেমাৰটো তোৰ হৈছে? সেইটো মোৰ হৈছিলে নহয়। এয়া সেইটো কি বুলি কয়, ভাত পানীকেইটা খাই ধুনীয়াকৈ ইফাল সিফাল খোজ অলপ কাঢ়ি দিবি হা, ধুনীয়া টোপনি আহিব যা। নহয় মানে দেউতা, মোৰ অকলে শুবলৈ ভয় লগা হৈছে আকৌ। সেইটো কথা, মোৰ লগতে শুবিহি যা বেটা যা। নহয় মানে দেউতা, এইটো এনেকা তই কি নহয় মানে কি নহয় না পুতেৰ কিন্তু মই ভাল দেখা নাই বেটা। তইখিনি আঁতৰ হয়, মই কৈছোঁ মোৰ কামৰ সময়ত সেই দিগদাৰী কৰি নাথাকিব আঁতৰ হয়। মানে দেউতা, মোৰ তেজ গৰম হৈছে। তোৰ তেজ গৰম হৈছে কাণথলীয়া খোৱা নাই তই? কাণথলীয়া পৰিব, তেজ গৰম হৈছে। দেউতা, মই মন গৈছে। মই খাৰাম তই মোৰ মামা কি কৰি আছা? তই ক যদি চিধা চিধি কবি মোৰ আগত। মন গৈছে। কি কলি? এইবিলাক উল্টা পুল্টা কথা মোৰ আগত কৈ নাথাকে। মই ভাল নাপাওঁ, মানুহটো মই ভাল নাপাওঁ। মানে দেউতা, মোৰ বিয়া পাতিবলৈ মন গৈছে। সেইটো কথাহে। ল'ৰা বিয়া পাতিবি তই আগতে নকলি কিয়? সেইপাত দেখিছ? সেইপাত একে ধুনীয়াকে ষ্টাম্প বহি যাব। কুকুৰ
এই মই থাকালৈকে সেইবোৰ নহ'ব নহয় দেৱতা সেইবিলাক নহ'ব মই থাকালৈকে মই জীয়াই থাকালৈকে তোৰ সেই সপোনে হৈ থাকিব হে তই চিনি পোৱা নাই বাপেৰক হে দেউতানো বুঢ়া কালনো মোৰ লগত কোনে বিয়া হ'ব শুন এই বুঢ়াবিলাকেহে কুমলীয়া মাল পায় जी हाँ मैं हूँ खलनायक नायक नहीं खलनायक है तू হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো ইমান ভাল কৰিব নোৱাৰিলোঁ ভিডিঅ'টোৰ মাজতে বতাহৰ কাৰণত মানে চাউণ্ড কোৱালিটিটো অকণমান বেয়া হৈ গ'ল যদি অকণমান হ'লেও ভাল পাইছে ছাবস্ক্ৰাইব এটা কৰি দিব লাইক কৰি দিব শ্বেয়াৰ এটা কৰিবলৈ যদি মন যায় যদি কৰি দিব আৰু ইমান পাৰফেক্ট বনাব পৰা নাই তো হ'লেও চেষ্টা এটা চলাইছোঁ ক'ত কি প্ৰব্লেম আছে হয়তো আপোনালোকে কমেণ্ট বক্সত জনাবও পাৰে নেক্সট ভিডিঅ'টো ভাল কৰিবলৈ চাম আৰু চ' তেতিয়াহ'লে বাই